মোৰ বা টেকনিকেল হাঁচিৰ ভিডিঅ'বোৰ পোনপ্ৰথমে দেখিবলৈ ক্লিক দ্য ছাবস্ক্ৰাইব বটন এণ্ড প্ৰেছ দ্য বেল বটন। টকা নাযায় নহয়, কৰি দিয়ক ছাবস্ক্ৰাইব। থেংক ইউ। হেই বন্ধুসকল, আজি আপোনালোকৰ মাজত এটা মজাৰ টিপছ লৈ আহিছোঁ। সেইটো হৈছে আপুনি কেনেকৈ আপোনাৰ নিজৰ ফটো হোৱাটছআপত ষ্টিকাৰ ৰূপে চেণ্ড কৰিব পাৰিব। তাকে লৈ আজি ভিডিঅ'টো বনাম। হয়তো আপোনালোকৰ বন্ধুৱে আপোনাক কেনেকুৱা ষ্টিকাৰ দিয়ে, কিন্তু আপুনি নাজানে কেনেকৈ দিয়ে, সিহঁতে কেনেকৈ বনায়। চ' মই আজি সেইটোৱে দেখাম। আৰু আপুনি যদি এইটো জানে তেতিয়াহ'লে ভিডিঅ'টো নাচালে হ'ব। আৰু আপুনি যদি কেনেকৈ দিয়ে এইটো নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো শেষৰ পৰ্যন্ত চাওক। আৰু লগতে আপুনি যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ পাছত অহা বেল আইকনটো অন কৰি ৰাখক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি এইটো কৰিবলৈ হ'লে পোনপ্ৰথমতে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। প্লে ষ্ট'ৰত যাব আপুনি। মই প্লে ষ্ট'ৰত গৈ আছোঁ। ইয়াত আপুনি বেকগ্ৰাউণ্ড ইৰেজাৰ বুলি মাৰিব। ইয়াত মোৰ প্ৰথমতে আহি গ'ল বেকগ্ৰাউণ্ড ইৰেজাৰ। ইয়াত ক্লিক কৰিছোঁ। ইয়াত 3 নম্বৰটো যিটো আছে এইটো আপোনালোকে ইনষ্টল কৰিব। এয়া মই অ'পেন কৰি আছোঁ। মোৰ অলৰেডি ইনষ্টল হৈয়ে আছে। এতিয়া মই অ'পেন কৰিম। আৰু আপোনাৰ যদি ইনষ্টল কৰা নাই এইটো ইনষ্টল কৰি ল'ব। এয়া মই অ'পেন কৰি আছোঁ। অ'পেন কৰাৰ পিছত আপুনি ইয়াৰ পৰা এটা ফটো আপলোড কৰিব আপোনাৰ গেলাৰীৰ পৰা। এয়া মই ক্লিক কৰিছোঁ। আপুনি মানে যিটো ষ্টিকাৰ ওপৰত দিব পাৰে। এয়া মোৰ প্ৰথমতে যিটো আছে এইটো দিম। এয়া এইটো আপুনি ক্ৰপ কৰি ল'ব পাৰিব। ইয়াৰ ডাউনত ক্লিক কৰিব ক্ৰপ কৰি। এতিয়া আপুনি এনেকৈ হাতেদি দিলেই গৈ থাকিব, কিন্তু ইয়াতকৈ আৰু সহজ আছে। ইয়াত মিউজিক বুলি লিখা আছে। ইয়াত মিউজিকত দিলে আপুনি দূৰৰ পৰা দিলেও গোটেইখিনি হৈ যাব। ইয়াত মই মিউজিকত দিছোঁ। এয়া চাব, এয়া দূৰৰ পৰা হৈ আছে। এয়া চাওক মিউজিকত দিলে কেনেকৈ দূৰৰ পৰা হৈ থাকে। এয়া মই প্ৰায় কৰিলোৱেই। ইয়াত আপোনাৰ যদি কিবা মিষ্টেকত এনেকৈ যায়গৈ তেতিয়া আকৌ টেনশ্যন কৰিব নালাগে। ইয়াত চাওক ৰিপেয়াৰ বুলি লিখা আছে। ইয়াত ক্লিক কৰিব। ইয়াত এইটো আপুনি সৰু ডাঙৰ কৰি ল'ব পাৰে। মই ডাঙৰ এইটো য'ত যিমান দৰকাৰ পৰে কৰি ল'ব। ইয়াত আকৌ ৰিপেয়াৰ হৈ যাব। চাওক যিখিনি হৈ গৈছিল এইখিনি হৈ যাব। এয়া চাওক মই ৰিপেয়াৰ কৰিলোঁ এইটো। এতিয়া আপুনি এনেকৈ ফটো 3টা বনাব লাগিব যদি আপুনি হোৱাটছআপত ষ্টিকাৰ ৰূপে দিব লাগে। মোৰ অলৰেডি 2-3টা বনোৱা আছে, তেনেকৈ বনাই ল'ব। এতিয়া ছেভত ক্লিক কৰাৰ পিছত আপুনি ফিনিছত ক্লিক কৰিব। এয়া ফিনিছ, এইটো মানে ছেভ হৈ গ'ল। এতিয়া আপুনি এইটো কৰি থৈ দিলে নহ'ব। এইটো কৰি থৈ দিলে আপোনাৰ হোৱাটছআপত ষ্টিকাৰ ৰূপে চেণ্ড কৰিব নোৱাৰিব। ষ্টিকাৰত ৰূপান্তৰিত কৰিবলৈ হ'লে আপুনি আৰু এটা এপছ ইনষ্টল কৰিব লাগিব। ইয়াত গৈ আপুনি পাৰ্চনেল ষ্টিকাৰ, এটা আহি গ'ল প্ৰথমতে পাৰ্চনেল ষ্টিকাৰ ফৰ হোৱাটছআপ। এইটো ডাউনলোড কৰিব লাগিব আপুনি। এয়া মোৰো ডাউনলোড হৈ আছে। আপডেট দিব পাৰোঁ বা আপডেট এতিয়া নিদিওঁ, পিছত দি ল'ম। আপুনি এইটো ডাউনলোড কৰি ল'ব। এয়া মোৰ পাৰ্চনেল ষ্টিকাৰ। ইয়াত গৈ আপুনি এড কৰিব লাগিব। এয়া মোৰ অলৰেডি এড হৈ গ'ল। এয়া চাওক মোৰ এইকেইটা ইয়াত আহি গ'ল। ইয়াত চাওক ইয়াত আহি গ'ল। ইয়াত আহিবলৈ হ'লে আপোনাৰ কমচে কম বেকগ্ৰাউণ্ড ইৰেজত 3টামান কৰিব লাগিব। 3টা নকৰিলে ইয়াত আপোনাৰ ৰাগ চিনত এনেকৈ নাহে। তাত এটা কৰিলে এনেকৈ নাহিব, 2টা কৰিলে নাহে। আপোনাৰ কমচে কম 3টা কৰিব লাগিব। 3টাতকৈ বেছিও কৰিব পাৰে। মই ইয়াত চাওক 4টা কৰিলোঁ। 5টা হৈ আছে, মানে এটা ডাবল হৈ আছে। মই 4টা কৰিলোঁ। আপুনিও তেনেকৈ 3টা কৰিব লাগিব। কমচে কম মানে 3টা কৰিবই লাগিব। এইটো কৰাৰ পিছত আপোনাৰ হোৱাটছআপত যাব। এয়া মোৰ হোৱাটছআপ। ইয়াত গৈ আপুনি আপোনাৰ মানে যাক ফটোকেইটা দিয়ে তাত যাব। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত তলত চাওক 3টা আছে, তাত 3 নম্বৰটোত ক্লিক কৰিব। ইয়াত চাওক আপোনাৰ ফটো বা মোৰ ফটো অলপ আহি আছে। ইয়াত আপোনাৰ ফটো আহি থাকিব আপোনাৰ হোৱাটছআপত। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিছোঁ। ইয়াত চাওক মোৰ ফটোকেইটা আহি গ'ল। 4-5টা ফটো, 4টা ফটো, এটা ডাবল হৈ আছে। ইয়াত দি দিব। চাওক আপোনাৰ ফটো গৈ আছে গৈ। ইয়াত চাওক ফটো গৈ আছে আপোনাৰ। এনেকৈ আপোনাৰ হোৱাটছআপত আপুনিও দিব পাৰিব। অলপ পাছত ইয়াত চাওক লগে লগে আহি গ'ল।
ডাবলকৈ এনেকৈ আহি যাব আপোনাৰ মোবাইলতো দিলে। এয়া চাওক কি ধুনীয়াকৈ আহি গৈছে ষ্টিকাৰ। আপুনি আজিৰ পৰা এনেকৈ ষ্টিকাৰ দিব পাৰিব আপোনাৰ নিজৰ হোৱাটছআপত। এনেকৈ দিব আপোনাৰ বন্ধুকো এনেকৈ আপোনাৰ নিজৰ ষ্টিকাৰ ফটো চেণ্ড কৰিব। চাওক ধুনীয়াকৈ আহিছে। আপুনিও পাৰিলে ইয়াতকৈ আৰু ধুনীয়াকৈ কৰিব পাৰিব। আপুনি দি দিব তাত। এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু আপুনি যদি ভাবি আছে ইউটিউব চেনেল খুলিব বুলি বা ইউটিউব চেনেল কেনেকৈ খোলে তাৰ কাৰণে মোৰ প্ৰথমতে এটা ভিডিঅ' বনাইছোঁ, সেইটো গৈ চাব পাৰে। সেইটো আপুনি গৈ চাব। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ আৰু এপছ দুটাৰ লিংক ডেছক্ৰিপশ্যনত আছে, আপুনি তাৰ পৰা ইনষ্টল কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব পাৰে, লগতে শ্বেয়াৰ কৰি নিজৰ বন্ধু বান্ধৱী তথা সকলোকে ভিডিঅ'টো চাবলৈ সুযোগ কৰি দিব। আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ টেকনিকেল আনবক্সিং, আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' দেখিবলৈ মন যায় তেনেহ'লে এতিয়াই টেকনিকেল হাছী চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ পাছত অহা বেল আইকনটো অন কৰি ৰাখক। চ' দেখা হ'ব নতুন এটা এনেকুৱা ধৰণৰ এপিছড লৈ। সেই পৰ্যন্তলৈকে ভালেই থাকক। সৰ্বশেষত থেংকছ ফৰ ৱাটছিং। শ্ব'জ ইউৰ এটিটিউড চেঞ্জ ইউৰ লাইফ। বাই বাই।